महाभारत कथा আমাক কংস পাত্তা দিয়া নাই এইবোৰ মহাভাৰত হৈ আছে দৈৱকী চাওঁ হাতখন দেখাই দিয়া এইয়া দিয়া মুচৰ তলে দেখাইছো ইখন দেশৰ ৰজা তুল তুল গগৈ আহিছে আমাক ফচলিলে চোৱা আমাক ফচলিলে চোৱা আজিহে লাগিছে কেটমন নিচিনা কেটমন আৰে অ' কেটমন বহুত টান হৈছে হেলমেটটো বোলে ঠিকে আছে ইমান ঠিকে আছে আমি স্কুটি লৈ লৈ ঘূৰিছোঁ শিৱসাগৰ আহি পালোহি কিয় আহিছোঁ কি আহিছোঁ আমি দেখুৱাই যাম লাহে লাহে দেখুৱাই যাম এতিয়াই নকওঁ এয়া দৌল চবে সেৱা এটা কৰি লওক ঔষধ গ'ল এয়া কৃষ্ণ দিনতো আহিম দিনত ধুনীয়াকৈ দেখিম ফুচকা খাওঁ ফুচকা শিৱসাগৰৰ
পৰা আহিছে শিৱসাগৰত অভিনয় কৰিবলৈ। মোহন দা বাইকত মোহন দাই পাত্তা নাই দিয়া। মোহন দা মোহন 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 এই মহাৰাজক মতা নাই যে প্ৰহৰীহে মোৰ ঘৰ প্ৰহৰীহে হে মোহন এয়া চাওক মোহনৰ কিমান বাহাদুৰি দেখিছে। মোহন দেখিছে নাই নাচাই আমাৰ ফালে ইফালে আকৌ সি আমাৰ ঘৰ প্ৰহৰীহে। পাত্তা দিয়া নাছিলে কিন্তু এতিয়া চাওক মই বনোৱা খানাই খাই আছোঁ। এতিয়াও মোৰ নুতুলিব চাগে কৈ দিলোঁ মনত পৰি গ'ল সেইকাৰণে লগালগ পেলাই দিলে মোৰ দুষ্ট। হা ভাত দাদা খং উঠিছে ভাত দিয়া দাদাই কি কি গাত বৃদ্ধি থৈছে অসমবাসীক দৈৱকী চাওঁ হাতখন দেখাই দিয়া। এইয়া দৈৱকী গতি কংস আজি ভাল চুচৰাব। হাঁহি দেখা দৈৱকী হিমগ্ল'বিন কমিছে কমিছে। চেলাইনটো দেখুৱাই দিছোঁ। চেলাইন নহয় হেৰৌ কেন্দুলাটো দেখুৱাই দিছোঁ। চেলাইন এটা গাড়ীত আছে দিয়ে পঠিয়াইছে। নাৰদমণিয়া দৈৱকী বাইদেউ প্ৰহৰীসকলক এৰি থৈ আহিলোঁ। যাওঁ ইয়াত পৰ্দা লগাই দিছে। মোক মেকআপ কৰিব তুমি চেলাইৰে অকণ দাঁতে কৰি ল'বা নেকি? মানে এডাল খোলা নহয় যে ব্ৰাউন সেইকাৰণে কাৰণে ভিডিঅ' উঠেই নেদেখা হৈ গ'ল। হেৰি চাইড অকণমান দি দিয়ক। তিল চটা দেখিছানে? মোৰ ঘৰত লগোৱা এইসোপা মোৰ ঘৰত লগোৱা।
নাৰত পনীৰ এক মিনিট ৰ'বা আৰম্ভ হ'ল দেই পুৰা নাচিম আজি একেবাৰে ভাইটি হেৰি নামাৰিবা না পুতনা আমি প্ৰত্যেকে দেখিছোঁ যে শ্ৰীকৃষ্ণৰ ৰাসলীলাত কংসৰ কিমান কষ্ট আমি দেখিছোঁ কংসৰ সেই দাম্ভিকতা দৈৱকী বসুদেৱক কৰা সেই সংহাৰ ৰূপ কিন্তু আমি দেখিছোঁনে কংসই কিদৰে আৰাম কৰে চিলি মেলি টোপনিৰ হাঁহি কংসৰ মহাৰাজ কংসক উঠালে আমি যাবগৈ পাৰোঁ শিৱসাগৰৰ পৰা কংসই গায়ে নলৰা কেকেদাই কলগেট আনিছে আৰু আমাক বিলাইছে চাওক এয়া কলগেট মনি চাইজৰ কলগেট এই কলগেটেই আমি ঠাণ্ডা দিনকেইটা চলাম চাওক তোমাৰ বোলে সেই ব্ৰাছত আকৌ বোলে আগফালে অকণমান ৰূপ লাগি আছিলে মোৰ ব্ৰাছডাল হেৰাটো মই চক খাই গৈছে আই এম চ' শ্বকিং মোৰ ইয়াতে মানে ৰূপ অকণমান লাগি থাকে এক্সাৰচাইজ কৰাই নাই 1 2 3 এক্সাৰচাইজ ৰেগুলাৰ কৰে এইখিনি অংকুৰ দ্ৰব্যই কিন্তু নিজৰ কাম কৰি আহি গ'ল অভদ্ৰ ল'ৰা দেখিছে লগাই দিওঁ নেকি ঘৰৰ অৱস্থা কি মূৰত লৈ আছে বান্দরে লমনু খাইলে মুখে করা নাই ও মুখে না বান্ধানা মারা মুরা আগে দাও রে নারায়ণে ও
আশে পাশে মাৱে ডাউৰে হাতে লয়া জৰিয় মুকে না বান্ধানা তাৰপিছত এটা হেৰি গাড়ী এইটো গাড়ী দেচোন ৰাইজ যায়গে খালানে নহয় শেষ খালা নাম খালা নাম 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 কি খালা ও জলপান খালা বাই 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 ভাল লাগিল ভাত সাজৰ বাবে আৰু সুদূৰ ভৱিষ্যতে আৰু এনেকুৱা ভাতৰ আমি আশা কৰিলোঁ ভালকৈ কৰিবি ছোৱালী ভালকৈ থাকিবি চাই চিতি চলিবি একদম একদম দেই খোৱা বোৱাবিলাক সময়ত কৰিবি ঠিক আছে বাইদেউ নিৰামিষ বাই বাই এই ৰ'ব যাবৰি বাই এই যাবই চকু সেই চচমা ফালি চকু বাহিৰ বাই বাই অহাবাৰটো হ'লে সেইটো বাই 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 গুৱাহাটী গ'লে ফোন কৰিম